অসম চৰকাৰ হয় পৰিবহণ মন্ত্ৰী কাম নাই অসম চৰকাৰ হয় আমি সন্মানীয় অসম চৰকাৰ মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰী ডাঙৰীয়াক দীৰ্ঘদিনে কেব চালকসকলে ভুগি থকা সমস্যাসমূহ আমি উপস্থাপন কৰি আহিছিলোঁ। কিন্তু আমাৰ এই আৰ্তনাদৰ ভাষা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰী ডাঙৰীয়াই বুজি নাপালে, নুশুনিলে। বিপৰীতে তেওঁলোকে পুঁজিপতি বনিয়া যেনে অলা উবেৰ দৰে এগ্ৰিগেটৰসমূহে ৰক্ষণাবেক্ষণ দিয়াৰ এটা দায়িত্ব লৈছে। সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ যে অসমৰ কোনজন ব্যৱসায়ীয়ে কোনো ধৰণৰ বিনিয়োগ নকৰাকৈ 100 টকা 30 টকা মাৰ্জিন পায়। আজি অলা উবেৰ দৰে এগ্ৰিগেটৰসমূহে প্ৰতিটো 100 টকা 30ৰ পৰা 40 টকা কমিশ্যন লৈ আমাক এক প্ৰকাৰৰ অন্যায় কৰি আছে, যিটো নীতি বহিৰ্ভূতভাৱে। কাৰণ সুপ্ৰিম কোৰ্টে ৰায় দি থৈ দিছে যে 20 টকাতকৈ এটকাও তেওঁলোকে অত্যাধিক কমিশ্যন ল'ব নোৱাৰিব সৰ্বমুঠ কৰ কাটল মিলি। প্ৰথমটো কথা। দ্বিতীয়টো কথা যে ব্যক্তিগত বাহন বাণিজ্যিক ক্ষেত্ৰত ভাড়া মাৰিবলৈ দি এক প্ৰকাৰৰ কৰ কাটল ৰাজহ প্ৰদান কৰা এই চালকসকলক কফিনত শেষৰটো গজাল মাৰিবলৈ উঠি পৰি লাগিছে সন্মানীয় অসম চৰকাৰ আৰু পৰিবহণ বিভাগটো। গতিকে ব্যক্তিগত বাহন যদি ভাড়াৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে, তেতিয়াহ'লে আমি সম্পূৰ্ণ ৰাজহ দি থকা চালকসকলে কিয় ৰাজহ দিম চৰকাৰক? আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু পৰিবহণ মন্ত্ৰী ডাঙৰীয়ালৈ প্ৰশ্ন আছে। তৃতীয় কথাটো আমি কৈ আছোঁ যে আজি 2019 চনত কেন্দ্ৰীয় পৰিবহণ আইন মতে প্ৰতিখন হেচবেক গাড়ীয়ে 19 টকা পাব লাগে প্ৰতি কিলোমিটাৰত, আৰু ছেডান গাড়ীয়ে পাব লাগে, অৰ্থাৎ দীঘল গাড়ীয়ে পাব লাগে 24 টকা 2019 চনৰ আইনত। কিন্তু 2019 চনৰ পৰা এই 2024 বৰ্ষলৈকে পেট্ৰল ডিজেলৰ আকাশলংঘী মূল্য বৃদ্ধি হ'ল, বিপৰীতে আমাৰ ভাড়াৰ যিটো পৰিমাণ সেইটো হ্ৰাস হ'ল। বৰ্তমান আমি 10 টকা 12 টকা 14 টকা কিলোমিটাৰ কিনা চলাই আছোঁ। গতিকে খৰচৰ বিপৰীতে সৰু বৰ প্ৰতিখন বাহনে কেই কিলোমিটাৰত 10 কিলোমিটাৰত কেইটকা পাব, 1 কিলোমিটাৰত কেইটকা পাব, তাৰ এটা সঠিক নিৰিখ নিৰ্ধাৰণ কৰিবলৈ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। সমান্তৰালভাৱে এয়াৰপৰ্টত আমাৰ পাৰ্কিঙৰ ব্যৱস্থা নাই। এতিয়া আমি এয়াৰপৰ্টত ইয়াৰ পৰা যাত্ৰী কঢ়িয়াই লৈ যাওঁ, সেই সময়ত এয়াৰপৰ্টত যদি আমাক কুকুৰৰ দৰে খেদি দিয়া হয়, তাত আমাক ৰখিব দিয়া নহয়, তেতিয়াহ'লে খালী গাড়ীখন গুৱাহাটীলৈকে লৈ অহাটো মুঠেও সম্ভৱ নহয়। আমি মাটি বিক্ৰী কৰিব লাগিব যদি এয়াৰপৰ্টত কেৱল থ'বই যাওঁ, এক চাইডে যদি ভাড়া লওঁ। যদি আমি এয়াৰপৰ্টৰ পৰা বাহিৰত ওলাই বাহিৰত ৰখোহি এয়াৰপৰ্টৰ বাহিৰত, তেতিয়া আমাক পুলিচ প্ৰশাসনৰ মানুহে পিছ চাইডৰ পৰা ফটো উঠাই আৰু হকে বিহকে তেওঁলোকে জৰিমনা লগায়। তো আমি যাম ক'লে এয়াৰপৰ্টত বিনামূলীয়াকৈ পাৰ্কিঙৰ ব্যৱস্থা কৰি দিব লাগিব, এইটো আমাৰ মৌলিক অধিকাৰ। তাত আমাক খোৱা পানী দিব লাগিব, আমাক স্বচ্ছ শৌচালয়ৰ ব্যৱস্থা কৰি দিব লাগিব সম্পূৰ্ণ বিনামূলীয়াকৈ। এই অধিকাৰসমূহ বিচাৰিছোঁ। সমান্তৰালভাৱে চালক আৰু যাত্ৰী উভয় সুৰক্ষিত হ'বৰ কাৰণে আমি গাড়ীত অত্যাধিক প্ৰযুক্তিবিদ্যাৰ CC কেমেৰাৰ ব্যৱস্থা কৰিব দিছোঁ, যাৰ জৰিয়তে চালক আৰু যাত্ৰীয়ে যাতে নিৰ্ভীকভাৱে কেব সেৱাটো এটা সম্পদলৈকে ৰূপান্তৰিত কৰি যাতায়াতৰ এটা সম্পদ হিচাপে গঢ় দিব পাৰে। সকলোৰে সুৰক্ষাটোৰ প্ৰয়োজন আছে। তৃতীয় কথাটো হ'ল কি, সামাজিক সুৰক্ষা আইনখন আমি প্ৰণয়ন কৰিবলৈ কৈ আছোঁ, যিখন আইন প্ৰণয়ন কৰিলে এগ্ৰিগেটৰসকলে অন্ততঃ আমাক শ্ৰমিক হিচাপে যাৱতীয় সকলো ধৰণৰ সা সুবিধা প্ৰদান কৰিব লাগিব। যেনে আমি PF পাব লাগে, কাৰণ অসম চৰকাৰকো ৰাজহ দিছোঁ, ভাৰত চৰকাৰকো দিছোঁ। আমি ESIC সুবিধা পাব লাগে। এইবোৰ সকলোৰ পৰা আমি বঞ্চিত হৈ আহিছোঁ। আৰু এইবাৰ আমি 48 ঘণ্টা অনশন ধৰ্মঘট কাৰ্যসূচীৰে অসম চৰকাৰৰ সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এই গোটেই বিষয়টো হস্তক্ষেপ কৰিবলৈ দাবী জনাইছোঁ।